নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোলৈ স্বাগতম জনাইছোঁ আৰু এটা নটিচ আপোনালোকৰ ওচৰত দেখাবলৈ বিচাৰিছোঁ। মই এখন নটিচ দিছোঁ, যিখন নটিচ আপোনালোকে ইতিমধ্যে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দি ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা গুৱাহাটী 19, ৱেবছাইট www.assam.gov.in, ডেটেড কাহিলীপাৰা 19 জানুৱাৰী 2022, প্ৰকাশ হৈছে নটিচ ইন পাৰচুৱেঞ্চ অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট অৰ্ডাৰ ভাইড নং এইকেইটা লিখি থোৱা আছে, ডেটেড এইখিনি লিখি থোৱা আছে। আপোনালোকে যিখিনি এডভাৰটাইজমেণ্ট আছিলে মেইন কথাটো পঢ়িছোঁ চাব। Assam TET 2021 for the post of regular teacher LP and UP schools against DEE Assam advertisement ভাইড নং এইটো লিখি থোৱা আছে, ডেটেড stand cancel and their names and all related details have been deleted from the recruitment database। আপোনালোকে যিখিনি ইতিমধ্যে ফিল আপ কৰিছিলে সেই সকলোখিনি আপোনালোকৰ যিখিনি ডিটেইলছ দিছিলে সেইখিনি ডিলিট কৰি দিয়া হৈছে। The interested Assam TET 2021 qualified candidates will now be able to apply a fresh with revised Assam TET 2021 scorecards along with all other required documents in the official website of DEE Assam, that is DEE-assam.gov.in, from midnight of 1/2/2022 to midnight of 15/2/2022। এতিয়া কথা হ'ল যে যিসকলে ইতিমধ্যে এপ্লাই কৰিছিলে, নতুন পুৰণা কথা নাই, এতিয়া সকলোখিনিকে 2021 টেট কোৱালিফাইড বুলি ধৰি লোৱা হৈছে আৰু সকলোখিনিয়ে 1 তাৰিখৰ পৰা আপোনাৰ 15 তাৰিখ ফেব্ৰুৱাৰী 15 তাৰিখৰ ভিতৰত তেওঁলোকে এপ্লাই কৰিব পাৰিব। দি আছাম টেট 2021 candidates must present only the new acknowledgement receipt for the purpose of the recruitment process। আপোনালোকে যিখিনি নিউকে পাইছে সেইখিনি মাৰ্কছ তাত আপোনালোকে দিব লাগিব, সেইটো ডাটাবেছ আপোনালোকে দিব লাগিব, আগৰটো আপোনালোকৰ নহ'ব। দি অফলাইন এপ্লিকেশ্যন কমিউনিকেশ্যন উইল বি entertained in this regard, all other terms and conditions of the advertisement will remain the same। আগৰ এডভাৰটাইজমেণ্টটোৱে নিয়মখিনি একেই থাকিব, কিন্তু আপোনালোকে নতুনকৈ যি আপোনালোকে মাৰ্কশ্বিট পালে, যি নম্বৰ পালে, সেইসমূহ লৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটো চহী চব ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন অফ আছাম, কাহিলীপাৰা গুৱাহাটী 19। আৰু মই এটা কথা আপোনালোকক জনাইছিলোঁ যে যিসকলে পাছ কৰিছিলে তেওঁলোকে যিহেতু কোনোবাই 90 পাইছিলে, কোনোবাই 91 পাইছিলে, তেওঁলোক জেনেৰেল কাষ্টত যাবলৈ এটা সুবিধা কৰি দিয়াৰ কথা মই যোৱাকালিৰ ভিডিঅ'তেই কৈছিলোঁ, কিন্তু মোক বহুতে কথাষাৰ ওলোটাকৈ লৈ গৈছিলে। কিন্তু দেখিলে আপোনালোকে যে এইটোৱে হ'ল আৰু সকলোৱে সুবিধা কৰি দিলে। এতিয়া কোনো কথা নাই, এতিয়া সকলো আমি টেট পাছ সকলোৱে এপ্লাই কৰিব পাৰে। ঠিক আছে, থেংক ইউ। ভিডিঅ'টো আপোনালোকক চাবলৈ দিলোঁ, সকলোৱে চাই ল'ব। এইখন আপোনালোকে যদি স্ক্ৰীনশ্বট মাৰোঁ বুলি ভাবিছে মাৰি ল'ব পাৰে। এনেকুৱা ধৰণৰ আপোনালোকে ইনফৰমেশ্যন পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰি ল'ব ইটো সিটো বহুত 711।